আপোনাৰ মানে হাতী মাউত হিচাপে বহুত বছৰৰ পৰা কাম কৰিছে। বছৰৰ পৰা কাম কৰিছে, সৰু পৰাই থাকি ৰাখি ভাল ল'ৰা আছিলে। ভাল ল'ৰা আছিলে, আমাৰ হাতীটো ইয়াতে আছিল। যিটো হাতীয়ে এই কামটো কৰিছে যে মাৰিছে যে, সেই হাতীটোৱে এতিয়া আমি শুনিছোঁ যে এইটো 6 নম্বৰ ঘটনা হৈছে বুলি কৈছে। সেইটো বিষয়ে মই মানে হিচাপ নাজানো বাৰু, কিন্তু আগতে খুৰাক মাৰিছিলে হয় বাৰু। নিজৰ মালিকক মাৰিছে তেখেতে সেই হাতীটোৱে। আগতো তেনেকুৱা কেছ আছে তেনেকুৱা কেছে মানে এদিন নহয়, খুৰাটোৰ কথা আমি গম পাওঁ আৰু আগতো মাৰিছে মানে। আগত তেনেকৈ আমি সিহঁতি গম পোৱা নাছিলোঁ। বস্তুবিলাক দুইফালে থাকে ন, এটা যদি অৰুণাচল পাহাৰত আছে, এটা আছে ধৰক আপোনাৰ ডিমাপুৰ পাহাৰত, তেনেকুৱা আৰু ডিভাইডেশ্যন আমাৰবোৰ মানে কি হয়, সদায় আমাৰকেইটা হাতী একদম ধুনীয়াকৈ ৰখা হয়। আৰু সি আমাৰ মানে ধৰক এইটো এটা গ্ৰুপ থাকে, এখেতৰ হাতীখিনি এটা গ্ৰুপত থাকে। সেইটো প্ৰব্লেম আমাৰ হোৱা নাই আজিলৈকে। আমি আজি যিটো হাতীয়ে যে মানুহ যে মাৰিছে সেই হাতীটো আগতো মানুহ মাৰিছে। আজি অলপমান এজন বৃদ্ধজনক মাৰিছিলে, সেই একেটা। কি নাম হাতীৰ নাম কিবা জান নেকি? তাৰ নাম ৰাম বসাদ। এতিয়াতো হাতীটো পলাই ফুৰিছে, ঘূৰি ফুৰিছে, আছে মাত লগত গৈছে, হ'লেও এটা ভয় এটা হৈ আছে ন মানুহ। সকলোৱে থাকিব ন, অলপ ব্যৱস্থা এইবাৰ মানে ভাল ব্যৱস্থা এটা কৰিব লাগিব। মানে বুজি দিব নোৱাৰি এইবাৰ আমাৰ মানে বহুতখিনি হেৰি হৈ আছে। কেনেকুৱা পৰ্যায় হয়, কেনেকুৱা হয়, আমি মানে চৰকাৰৰ লগত আলোচনা কৰি বৰিষ্ঠ লৈ সকলোৰে লগতে আলোচনা কৰি পেলাই এটা মূল সিদ্ধান্ত এটা উলিয়াব লাগিব।